নমস্কাৰ আজি আকৌ এটা অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ভিডিঅ'টো কিহৰ ওপৰত বনাইছো আপোনালোকে দেখি গম পাইছে, কাৰণ এতিয়া বৰ্তমান সময়ত মানুহৰ সময় বোলা বস্তুটো খুবেই কম, কাৰণ কিছুমানে কোম্পানী কামত ব্যস্ত হৈ থাকে 24 ঘণ্টা, আৰু কিছুমানে গভৰ্ণমেণ্ট কামত ব্যস্ত হয়, আৰু কিছুমানে ব্যৱসায়ী লাইনত ব্যস্ত হৈ থাকে, হয়নে? আৰু খেতি কৰিবলৈ একেবাৰে সময় আজৰিয়ে নাপায়। গতিকে সেইকাৰণে মই ভাবিলোঁ এটা নতুন ভিডিঅ' বনাওঁ আৰু চবেই যদি অকল কামতেই ব্যস্ত হয়, খেতি কৰিব কোনে, হয়নে? আৰু যিসকলে খেতি কৰে তেওঁলোকেতো সদায় খেতিৰ লগতে ব্যস্ত হৈ থাকে, হয়নে? ঠিক তেনেদৰে আপোনালোকেও 9টা বজাত ওলাই গ'ল আৰু আহে গধূলি 5টা বজাত, তেতিয়াহ'লে আপোনালোকে খেতি কৰিব কেনেকৈ? সেইকাৰণে আপোনালোকে কি কৰে, বজাৰৰ পৰাই শাক পাচলি কিনি লৈ আহে। আৰু আজি চবেই, অকল আমি বুলিয়ে নহয়, আমি প্ৰতিজন মানুহেই সেনেকুৱা হয়, আৰু থাকি যায় কৰ্ম কৰিবলৈ, খেতি কৰিবলৈ সময় বোলা বস্তুটো একেবাৰে কম হৈ পৰিছে। তাক লৈ মই ভাবিলোঁ এটা নতুন ভিডিঅ' প্ৰস্তুত কৰোঁ। যিসকলে এতিয়াও খেতিৰ লগত ব্যস্ত হৈ থকা নাই তেওঁলোকক মই ক'ব কৈছোঁ, প্লিজ আপোনালোকে খেতি কৰক, শাক পাচলি লগাওকচোন, সময় তাৰ মাজতে উলিয়াওক। ৰাতিপুৱা যদি 9টা বজাত আপোনালোকে ডিউটিলৈ যায়, তাৰ আগৰ 2-3 ঘণ্টা সময় পায়, সেই সময়খিনি আপোনালোকে খেতিৰ লগত ব্যস্ত হ'ব পাৰিব, নোৱাৰা কোনো কাম নাই, পাৰিবই, সময় তাতে উলিয়াব লাগিব, হয়নে? আৰু তাৰ মাজতে খেতিৰ লগতো জড়িত হৈ থাকিব, তেতিয়া আপোনালোকৰ কি হয়, আপোনাৰ স্বাস্থ্যটো সদায় মজবুত হৈ থাকিব, সুস্বাস্থ্য হ'ব। যদি আপোনাৰ হাতৰ কামে কোৰখনেই নামাৰে, দাখনেই নলয়, দাখন লৈ যদি কোনো কামতে ব্যস্ত নকৰে, আপোনাৰ বডিটো কেনেকৈ গ্ৰ'থ হ'ব, হয়নে? অকল খালেতো নহ'ব, খাই বৈ যদি আপুনি শকতে হ'ব, শকত হৈতো কামত নিদিব ন, তাত আপুনি এগালমান বেমাৰ লগাইহে ল'ব, হয়নে? মই ভাবোঁ সকলোৱে খেতিৰ লগত ব্যস্ত হওক, খেতি কৰক, সুস্বাস্থ্য গোটাওক। গতিকে বেছি দীঘলীয়া কথা পাতি নাথাকোঁ, আপোনালোকেও বৰিং হ'ব। গতিকে আমি চিধা যাওঁ বোলো। আজি যে মই দেখাব বিচাৰিছোঁ যে তিয়ঁহৰ খেতিখিনি, তিয়ঁহ কেনেকৈ কৰিছেনো, কি পদ্ধতি বা কেনেকৈ লগাইছে, কিমানৰ পৰা তিয়ঁহবিলাক লাগিবলৈ আৰম্ভ কৰিছিলে, চাওঁগৈ ব'লকচোন একেলগে আমি সকলোৱে তিয়ঁহ বাৰীটোলৈ যাওঁ ব'লক। সৰুৰ পৰাই তিয়ঁহ লাগিবলৈ আৰম্ভ কৰিলে দেখিছেনে? এনেকেই তিয়ঁহ লাগিবলৈ আৰম্ভ কৰে, দেখিছে? তলৰ পৰাই লাগিবলৈ আৰম্ভ কৰিছে তিয়ঁহ। আৰু যিসকলে এতিয়াও বাৰীবিলাক এনেই পেলাই থৈছে, তেওঁলোকক কৈছোঁ যে আপোনালোকে চব খেতি কৰক, বাৰীখনত চবেই লগাই থোৱা আছে, দেখিছে? এইজোপা জিকা, আৰু অলপ দিনৰ পিছত জিকাও লাগিব। এয়া মোৰ লগৰ এজনৰ বাৰী, দেখিছে? চবেই লগাই থোৱা আছে বাৰীখনত, আপোনাৰ কি লাগে?
এইখনেই আছিল সেই শাকনি বাৰীখন আৰু আপোনালোকে চাই কেনে পালে জনাবচোন আৰু যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে মোলৈ কমেণ্ট এটা কৰি দিব কেনে পাইছে তেতিয়াহে গম পাম অৱশেষত আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লৈছোঁ যদি আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰে এজন বুলি ভাবি মোক লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি কেনেবাকৈ আপোনালোকে পাহৰিও গৈছে ভিডিঅ'টো চাই থাকোঁতে লাষ্টত হ'লেও আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম